কাৰ্ডম নমস্কাৰ মই চন্দ্ৰ সিং ৰংপি সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক পুনৰ আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তত মই উপস্থিত আছো কাৰ্বি আংলং জিলাৰ ডিফু চহৰ স্থিত লাংকুং হাবে মেমৰিয়েল টাউন হলত মই উপস্থিত আছো, য'ত নেকি ভাৰতীয় গোৰ্খা পৰিসংঘ তেওঁলোকৰ অধিৱেশন হৈছে। সেই অধিৱেশনত আচলতে গোৰ্খা সম্প্ৰদায়ৰ যিখিনি সমস্যা বা তেওঁলোকৰ যি প্ৰাপ্য সেইখিনিৰ সম্পৰ্কে আজি আচলতে তেওঁলোকে মুকলি সভাত আলোচনা কৰিছে। আৰু আজি এই অধিৱেশনখনতে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়াক আচলতে তেওঁলোকে মুখ্য অতিথি হিচাপে তেওঁলোকে নিমন্ত্ৰণ দিছে আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলক তেওঁলোকৰ কিছুমান স্মাৰক পত্ৰ প্ৰদান কৰা বুলি ইতিমধ্যে আমি গম পাইছো। আৰু ইতিমধ্যে আমি জানিব পৰা মতে আচলতে আজিৰ যি লাংকুং হাবি মেমৰিয়েল টাউন হলত যি অধিৱেশন অনুষ্ঠিত হৈছে, এই অধিৱেশনখনত 22খন ৰাইজৰ ইয়াত তেওঁলোকে উপস্থিত হৈছেহি। তো আচলতে আজি এই যি অধিৱেশনখনত তেওঁলোকৰ কি সন্দৰ্ভত আলোচনা হৈছে বা কাৰ্বি আংলঙৰ গোৰ্খাসকলৰ দীৰ্ঘদিনীয়া দাবী বা তেওঁলোকৰ সমস্যাবোৰ কি আচলতে মই জানিবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকৰ যিহেতু নেকি অধিৱেশন হৈছে ইয়াত নৱনিৰ্বাচিত সভাপতি আৰু সম্পাদক আপোনালোকক প্ৰথমতে কাৰ্ডম জনাইছো। প্ৰথমতে মই আপোনালোকৰ নৱনিৰ্বাচিত সভাপতিৰ মই আপোনাৰ নাম আৰু আপোনাৰ অলপ পৰিচয়টো জানিব বিচাৰিছো। নমস্কাৰ, মোৰ নাম বিষ্ণু আৰ্জিল ছেত্ৰী। মই ডিফুৰে স্থানীয় হয় আৰু বৰ্তমান মই ডিফু গড়কাপ্তানি বিভাগত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছোঁ। আৰু মোৰ ছুটি পৰিচয় ইমানেই আৰু। ধন্যবাদ জনাইছো। আৰু নৱনিৰ্বাচিত সাধাৰণ সম্পাদক মোৰ সৈতে আছে। সাধাৰণ সম্পাদকগৰাকী আপোনাৰ নাম আৰু অলপ পৰিচয় ক'ব নেকি? হয়, মোৰ নাম ভূমিৰাজ ৰিমাল। মই তুমপ্ৰেং মুগাচং নিবাসী, পশ্চিম কাৰ্বি আংলঙৰ। ধন্যবাদ জনাইছো ডাঙৰীয়া। ভাৰতীয় গোৰ্খা পৰিসংঘৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি গৰাকী আচলতে কাৰ্বি আংলঙৰ এগৰাকী সুযোগ্য সন্তান মোৰ সৈতে আছে। আপোনাৰ পৰিচয়টো অলপ ক'ব নেকি? য়াম প্ৰসাদ গিৰিৰে হবাইপুৰৰ পৰা। গতিকে ভাৰতীয় গোৰ্খা পৰিসংঘ এটা নেশ্যনেল অৰ্গেনাইজেশ্যন, অৰাজনৈতিক অৰ্গেনাইজেশ্যন। গতিকে আজি 3 দিনৰ পৰা আমি গোটেই ভাৰতবৰ্ষৰ পৰা 22টা ষ্টেটৰ পৰা আমি ইয়াত প্ৰতিনিধি পাৰ্টিচিপেট কৰিছে। গতিকে বিভিন্ন গোৰ্খাসকলৰ আলোচনা লগত লৈ কাৰ্বি আংলঙৰ গোৰ্খাসকলৰ সমস্যা আমি ইয়াত আলোচনা কৰিছোঁ। যিহেতু ভাৰতীয় গোৰ্খা পৰিসংঘৰ পৰা আগৰ পৰাই আমি 244A আৰ্টিকল আমি ছাপোৰ্ট কৰি আহিছোঁ, এইটো হ'ব লাগে বুলি দাবী কৰি আহিছোঁ। আৰু লগত দ্বিতীয়টা আমি দাবী কৰি আহিছোঁ, কাৰ্বি ভাষা 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰাত তেওঁলোকৰ লগত আমি সহযোগ কৰি যাম আৰু এইটো অন্তৰ্ভুক্ত হ'ব লাগে বুলি আমি দাবী কৰি আহিছোঁ। গতিকে আমাৰ আজিৰ ডাইনামিক CM চাহাবে কাৰ্বি আংলঙৰ গোৰ্খাসকলক যিটো সমস্যা খুব আদৰি লৈ তেওঁ সমস্যা সমাধান কৰিব বুলি আমি আশাবাদী। হয়, ধন্যবাদ জনাইছো ডাঙৰীয়া। মই পোনে মই সভাপতি নৱনিৰ্বাচিত সভাপতিৰ ওচৰলৈ মই কাষ চাপিব বিচাৰিছো। পুনৰ আপোনাক কাৰ্ডম জনাইছো। আপুনি আচলতে আজি আপোনালোকৰ অধিৱেশনৰ বিষয়ে আপুনি কি ক'ব? ধন্যবাদ। মই কিছুমান ইনফৰ্মেশ্যন আগতে দিলোঁ আৰু এতিয়াও দিবলৈ গৈ আছোঁ। কাৰ্বি আংলঙত গোটেই ইণ্ডিয়াৰ পৰা আজি ইমান মানে প্ৰতিনিধিবিলাক আহিছে, আমাৰো ভাল লাগিছে। আৰু তেখেতসকলে ইয়াত আহি পেলাই ইমান সন্তুষ্ট হৈছে কাৰ্বি আংলঙৰ যিটো ডেভেলপমেণ্ট আৰু এই যিটো হলত ইয়াত মিটিং হৈ আছে, এনেকুৱা হল হয়তো মানে তেখেতসকলে কৈছে আমি ইণ্ডিয়াত বেলেগ জেগাত এনেকুৱা হলত আমি প্ৰগ্ৰাম কৰিব পোৱা নাই। আৰু যিটো আমাৰ মাল্টিপাৰ্পাছ যিটো স্পৰ্টছ কমপ্লেক্স আছে, তাতে আমাৰ প্ৰতিনিধিবিলাকক ৰাখিছোঁ আমি, বাহিৰৰ পৰা অহা প্ৰতিনিধিবিলাকক। তেওঁলোকে ইমানেই ছেটিছফাইড হৈছে যে কাৰ্বি আংলঙক মানে এনেকৈ ধন্যবাদ দিছে, তেওঁলোকে কেতিয়া জিন্দগীত পাহৰিব নোৱাৰে। আৰু গতিকে আমিও মানে বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে কাৰ্বি আংলং সঁচাকৈ আজি ডেভেলপমেণ্ট মানে যিটো ৱে অফ ডেভেলপমেণ্ট এইটো আছে। সেইটো কাৰণে তুলিৰাম আমাৰ যিটো চিফ এক্সিকিউটিভ মেম্বাৰ আমাৰ তুলিৰাম ছাৰক মই আকৌ ধন্যবাদ জনাইছোঁ। আৰু অহা দিনত কাৰ্বি আংলং আৰু ডেভেলপ হৈ থাকক সেইটো ক'ব বিচাৰোঁ। আৰু আমাৰ সংগঠনৰ বিষয়ে ক'বলৈ গ'লে গোটেই ইণ্ডিয়াৰ বিষয়ে মই এতিয়া নকওঁ, মই যিহেতু এতিয়া কাৰ্বি আংলঙৰ সভাপতি, গতিকে কাৰ্বি আংলঙৰ বিষয়ে মই দুটামান পইণ্ট ক'ব বিচাৰোঁ। আমাৰ সমস্যাটোহে আমি ক'ম। গতিকে আমাৰ সমস্যাটো যাতে CM ছাৰে মনোযোগ দি পেলাই সোনকালে সমাধান কৰি দিব বুলি ভাবিছোঁ। আৰু আমি সকলোৱে যে এটাটো মই আগতে ক'লোঁ যে আমাক গোটেই অসমত বা গোটেই BTR এৰিয়াত আমাৰ যিটো ভূমি অধিকাৰ আৰু যিটো স্পেচিয়েল প্ৰটেক্টেড ক্লাছ, যিটো মানে ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা ব্ৰিটিছৰ যুগতে মানে গোটেই অসমতে মানে ব্লক এণ্ড বেল্ট এণ্ড ব্লকবিলাকত ট্ৰাইবেল এৰিয়াবিলাকত মানে গোৰ্খাসকলক এই ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা যিটো ষ্টেটাছ দিছিলে, মানে স্পেচিয়েল প্ৰটেক্টেড ক্লাছ হিচাপে ইয়াত ৰাখিছিলে। গতিকে এতিয়া অট'নমাছ কাউন্সিল হৈ গ'ল,
তাৰপিছত ইয়াতে বহুতখিনি 6 শিডিউলৰ কনষ্টিটিউশ্যন ওলাই গ'ল। কিন্তু এইখিনি ওলোৱাৰ পিছত আমাৰ যিটো ষ্টেটাছটো মানে কাৰ্বি আংলঙত মানে প্ৰায় হেৰাই যোৱা টাইপ হৈ গৈছে আৰু। কিন্তু আমি এতিয়া এই বস্তুটো এতিয়া ৰিভাইভ কৰিবলৈ আমি অনুৰোধ কৰিম আৰু 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে যে আমি এতিয়া কাৰ্বি আংলঙৰ অকল কাৰ্বি আংলং বুলি নহয়, নৰ্থ ইষ্টৰ যিটো আমাৰ 6 শিডিউল কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল 2019 যিটো আছে, সেইটো 19 মানে গভৰ্ণমেণ্টে এইটো কিবা কৰিব, পাৱাৰ দিব কাৰ্বি আংলঙক বুলি কৈ আছে। কিন্তু সেইটো পাৱাৰটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলত দিয়া মানে গোৰ্খাসকলেও তাত উপভোগ কৰিব পাব। গতিকে সেই মানে বিলটো অতি সোনকালে যাতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পাৰ্লিয়ামেণ্টত পাছ কৰিব বুলি আমি এটা মানে এপিল আমি কৰিছোঁ। আৰু 3 নম্বৰটো হৈছে যিহেতু মানে কাৰ্বি আংলঙত 1986ৰ পৰা যিটো অট'নমাছ ষ্টেট ডিমাণ্ড যিটো চলি আছিলে, ইয়াত অট'নমাছ ষ্টেট আমাক লাগে, 244 আৰ্টিকল আমি ইয়াত ইমপ্লিমেণ্টেশ্যন হ'ব লাগে। যিহেতু সংবিধানত আছে, এইটো কিয় নাপাব, এইটো পাবই লাগিব। গতিকে তেতিয়াৰ আমাৰ গোৰ্খা সংগঠনৰ হৈ পেলাই মই নিজেও তেতিয়া এটা সংগঠনত আগভাগ লৈছিলোঁ আৰু। গতিকে আমি সেইটোৱে কৈছিলোঁ, যিহেতু সংবিধানত এইটো আছে, গতিকে আমি গোৰ্খাসকলে কিবা সুবিধা পাক নাপাক এইটো পিছৰ কথা। কিন্তু ইয়াত যিটো 6 শিডিউলৰ যিটো অন্তৰ্ভুক্ত ইয়াৰ ট্ৰাইবেল মানুহবিলাকে এইটো সুবিধাটো পাব লাগিব। গতিকে ইয়াতে অট'নমাছ ষ্টেট হ'ব লাগিব, এইটো আমাৰ ডিমাণ্ড তেতিয়াৰ পৰা আছে আৰু কণ্টিনিউৱাছ এতিয়াও আমাৰ ভাৰতীয় গোৰ্খা পৰিসংঘই এইটো ডিমাণ্ডটো এতিয়াও মানে ৰাখি আছে। আৰু 244 আৰ্টিকল আমি এদিন নহয় এদিন এইটো ইমপ্লিমেণ্টেশ্যন হ'ব বুলি আমি আশা কৰিছোঁ। হয়, এইখিনিতে মই সুধিব বিচাৰিছোঁ, আচলতে অনা গোৰ্খাসকলে গোৰ্খা আৰু নেপালীৰ মাজত যিটো পাৰ্থক্যতা, মানে আচলতে আমি নেপালী মানুহ বুলিও কওঁ বা গোৰ্খা বুলি কওঁ, সেই গোৰ্খা আৰু নেপালীৰ মাজৰ ব্যৱধানটো কি? তাৰমানে আপোনালোকে নিজকে গোৰ্খা বুলি কয়, ইয়াৰ পাৰ্থক্যটো আপুনি ভালকে বুজাই ক'ব নেকি? হয় হয়, এইটো আমাৰ এটা সঁচাকৈ আপুনি ভাল কথা এটা মনত পেলাই দিছে। এইটো লৈ পেলাই আমাৰ গোৰ্খা নেপালী লৈ পেলাই আমাৰ গোটেই অসমৰ কথা মই ক'ব নাযাওঁ, গোটেই ইণ্ডিয়াতে মানে এটা ডিভিশ্যন নিচিনা হৈ আছে। কাৰণ অৰিজিনেলটো হ'ল আমাৰ মানে পূৰ্বপুৰুষৰ মানে ষ্টাৰ্টিংটো আমাৰ নেপাল, এতিয়া নেপাল আছে, কিন্তু নেপালটো অৰিজিনেলি গোৰ্খা আছিলে, গোৰ্খা সাম্ৰাজ্য আছিলে। গোৰ্খা সাম্ৰাজ্যৰ পৰা গৈ পেলাই বহুত পিছত যেতিয়া এইটো ডিটেইল ক'বলৈ গ'লে আমাৰ যিটো 1816ত এতিয়া ব্ৰিটিছে যেতিয়া ইণ্ডিয়াত শাসন কৰি আছিলে, তেতিয়া আমাৰ সুগৌলি সন্ধি বুলি আমাৰ এটা সন্ধি হৈছিলে ব্ৰিটিছ ইণ্ডিয়া আৰু নেপালৰ লগত। নেপালৰ লগত সন্ধি হওঁতে আমাৰ প্ৰায় মানে এতিয়া যিটো নেপাল আছে তাত 1/3 আৰু সেইটো এৰিয়াটো ইণ্ডিয়াত সোমাই আছে। আৰু সেই এৰিয়াটো এতিয়াও ইণ্ডিয়াতে আছে, যেনেকৈ আপোনাৰ দাৰ্জিলিং হওক, আপোনাৰ ডুৱৰ্ছ হওক, আলমোৰা হওক, এইফালে নৈনিতাল হওক, চিমলা হওক, এই এৰিয়াবিলাক মানে নেপাল অৰিজিনেল নেপালৰ পৰা ইণ্ডিয়াত আহিছে। কিন্তু তেতিয়া সেই নেপালত তেতিয়া নেপাল হোৱা নাছিলে, তেতিয়া গোৰ্খা সাম্ৰাজ্য আছিলে। গতিকে সেই গোৰ্খা সাম্ৰাজ্যৰ মানুহ আমি আমাৰ পূৰ্বপুৰুষসকল মাটিৰ লগতে ইণ্ডিয়াত সোমাই আহি গ'ল। গতিকে সেই ইণ্ডিয়াত অহাৰ পিছত আমি অসমত আহিলোঁ, কিছুমান কাৰ্বি আংলঙত আহিলোঁ, কিছুমান নাগালেণ্ডত গ'ল। গতিকে আমি সেইকাৰণে আমাক গোৰ্খা বুলি আমি পৰিচয় দিব বিচাৰোঁ। কিন্তু আমি এতিয়া নেপালী বুলি পৰিচয় দিলে ধৰক নেপালৰ এটা আইডেণ্টিটি হৈ গ'ল, নেপালৰ ৰাষ্ট্ৰীয়তা হৈ গ'ল, আমাৰ ৰাষ্ট্ৰীয়তা অকল ভাৰতীয়। গতিকে আমাৰ ৰাষ্ট্ৰীয়তাটো নেপালী হ'ব নোৱাৰিব নহয়। এইটোতো নেপালৰ তাত গৈ পেলাই এতিয়া বিহাৰী মানুহবিলাক বা যিকোনো ইণ্ডিয়ান মানুহবিলাক গৈ পেলাই তাত বহি আছে। এতিয়া অলপ দিনৰ আগত তাতে ইণ্ডিয়ান ৰামবৰণ শ্বাহ নেকি এজন তাতে ৰাষ্ট্ৰপতি আছিলে, তেওঁ যদিও ইণ্ডিয়ান হয় কিন্তু তাত নেপালত গৈ তাত চিটিজেনশ্বিপ লৈছে, তেওঁ নেপালী মানে ৰাষ্ট্ৰীয়তা তেওঁ নেপালী হৈ গ'ল। গতিকে আমি যেতিয়া ভাৰতত আছোঁ, ভাৰতীয় গোৰ্খা, আমি সেইটো হিচাপে আমি পৰিচয় দিওঁ। গতিকে আমাৰ যেনেকৈ ভাৰতীয় গোৰ্খা পৰিসংঘ হৈ গ'ল, আমাৰ যিটো পেৰেণ্ট অৰ্গেনাইজেশ্যন হৈ গ'ল অল অভাৰ ইণ্ডিয়াত, আমাৰ ইয়াত অসমত গোৰ্খা সন্মিলন বুলি আছে, আমাৰ আকসু যিটো আমাৰ গোৰ্খা ছাত্ৰ সংগঠন আছে। গতিকে আমাৰ গোটেই সংগঠনে অলৰেডি মানে গোৰ্খাত আমি গৈছোঁ আৰু। গতিকে আমি এতিয়া নেপালী, সেইকাৰণে আমি নেপালীক আমি ভাষাটো নেপালী বুলি আমি কৈছে। এতিয়া ভাষাটো মানে এতিয়া বহুতে ইয়াতে গোৰ্খা ভাষা ক'ব বিচাৰি আছে, কিন্তু যেতিয়া নেপালী ভাষা ভাৰতীয় সংবিধানত যেতিয়া স্বীকৃতি পাইছিলে 92ত, তেতিয়া ভাৰতীয় তাত সংবিধানত মানে নেপালী ভাষা / গোৰ্খা ভাষা বুলিও আছে। নেপালী ভাষা আৰু গোৰ্খা ভাষাৰ মাজত পাৰ্থক্য আছে নেকি? পাৰ্থক্য একো নাই, একে লিপি, একে ভাষা, একে আমাৰ বচন, কিন্তু নামটো যাতে নেপালত থকাবিলাকে নেপালী ভাষা ক'ব, এতিয়া ভাৰতত থকাবিলাকে এতিয়া ভাৰতীয় যিবিলাকে গোৰ্খা ভাষা ক'ব বিচাৰে আৰু। এইখিনিতে মই উপসভাপতিগৰাকীক মই শেষ প্ৰশ্ন আপোনাক, কাৰ্বি আংলং গোৰ্খা সম্প্ৰদায়ৰ লোকসকলক আপোনালোকে কি বাৰ্তা প্ৰেৰণ কৰিব আজিৰ অভিযানৰ জৰিয়তে? গতিকে মই সকলো গোৰ্খাসকলক আহ্বান কৰোঁ, সকলো আমি কাৰ্বি আৰু গোৰ্খাসকলে ভাই ককাই একেলগে বহি আহিছোঁ, একেলগে আগৰ পৰা যেতিয়াৰ পৰা কাউন্সিল ক্ৰিয়েট হৈছে তেতিয়াৰ পৰা আমি সমন্বয় ৰাখি আহিছোঁ। তেনেকৈ আগলৈ
আমি কাৰ্বি আৰু গোৰ্খা ককাই ভাই সমন্বয় ৰাখি পেলাই আমি আগলৈ আগুৱাই যাম। ধন্যবাদ জনাইছো। হয়, আজি ডিফুস্থিত লাংকুং হাবে মেমৰিয়েল টাউন হলত যি ভাৰতীয় গোৰ্খা পৰিসংঘ যি অধিৱেশন হৈছে, অধিৱেশনখনত এগৰাকী কাৰ্বি আংলঙৰে জীয়ৰী হয়, তাইৰ মডেলিং হয়, তাই কাৰ্বি আংলঙৰ সুনাম কঢ়িয়াই আনিছে বিগত সময়ত। তাইৰ সৈতে মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম। কুমকুম, প্ৰথমতে তোমাৰ পৰিচয় ক'বা নেকি? নমস্কাৰ, মই কুমকুম কাৰ্কি, ডিফু কাৰ্বি আংলং আছামৰ পৰা। আৰু এতিয়া আজি যে অনুষ্ঠান হৈ আছে গোৰ্খাৰ, খুবেই ভাল লাগিছে। সিহঁতে মোক ইনভাইট কৰিছে এজ এ মডেল, এজ এ মডেলিং লাইনত মই যিহেতু আছোঁ, মোক ইনভাইট কৰিছে। ইমান ধুনীয়াকৈ মাতিছে আৰু ইমান পুৰা চিটিৰ পৰা মানুহ আহিছে, ইমান ধুনীয়া ফিল হৈছে নহয়। যিহেতু মই মিছ টুৰিজম এম্বেচিডাৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্ছ পেজেণ্ট জিকি আহিছোঁ মালয়েছিয়াৰ পৰা। সিহঁতে মোক ইনভাইট কৰিছে, ফেলিচিটেট কৰিছে, খুবেই ভাল লাগিছে। আজি মই বহুতেই সুখী আছোঁ সেইটোৰ কাৰণে। আৰু যাতে সিহঁতে মোক আকৌ ইনভাইট কৰে আৰু আকৌ মোক ফেলিচিটেট কৰে, আকৌ ইনভাইট কৰে এজ এ গেষ্ট বুলি আশা ৰাখিছোঁ। আৰু মোৰ ইণ্টাৰভিউ লোৱাৰ কাৰণেও থেংক ইউ। তোমাৰ বিষয়ে মই অলপ জানিব বিচাৰিম। এতিয়া তুমি কি কৰি আছা ক'বা নেকি? তোমাৰ ঘৰ ক'ত, মা দেউতাই কি কৰে, তুমি কি কৰি আছা? এনেই ঘৰতে তেনেকুৱা লাইক কৰা মানে জব বাগেৰা তেনেকুৱা নাই, বাট ষ্টিল আই এম চাৰ্চিং মাই কাৰিয়াৰ ইন মডেলিং। আৰু মোক বহুত মানে বলিউডত কাম কৰিবলৈ বহুত ইণ্টাৰেষ্ট। আৰু মই সেইটো কেৰি কৰোঁ যে মই মানে এক্টিং লাইনত যাওঁ, বা মানে মানুহে মোকে কাষ্ট কৰে, আৰু যাতে নিজে ভিডিঅ' চিৰিয়েলত বা এক্টিঙত যাতে মোক কাষ্ট কৰে সিহঁতে বুলি আশা কৰিছোঁ। আৰু এইটো লাইনত মই আৰু আগুৱাই যাম বুলি আশা কৰিছোঁ। তুমি পঢ়ি আছা নেকি এতিয়া? Yes, I am currently pursuing a Bachelor in Arts from Jorhat Jagannath Bora University. তুমি গোৰ্খা সম্প্ৰদায়সকলক কি মেছেজ দিবা তুমি? মই গোৰ্খা সম্প্ৰদায়জনক মানে সেইটো মেছেজ দিওঁ যে মানে যিহেতু মই গোৰ্খাৰ জীয়ৰী হয়, লাইক মই চবৰে মানে মই ছোৱালী, যাতে মোক সিহঁতে আৰু ছাপৰ্ট কৰে আৰু মোক আগুৱাই যাবলৈ হেল্প কৰে, সেইটো আশা ৰাখিছোঁ মই। আৰু সিহঁতে মোক কৰিব যে বুলি সেইটো মোক বিশ্বাস আছে। ধন্যবাদ। ইয়াত মুখ্য অতিথি আমাৰ কাৰ্বি আংলং কাউন্সিলৰ CM ছাৰ ডক্টৰ তুৰাম ৰহা, তেখেতে অলপ পাব্লিক CM ইণ্টাৰেকশ্যন প্ৰগ্ৰাম থকাৰ কাৰণে তেখেতে মোক পঠাই দিলে আজি ইয়াতে। ইয়াত ভাল লাগিছে। আজি এনেকৈ কাৰ্বি আংলং বুলি নহয়, বা পশ্চিম কাৰ্বি আংলং বুলি নহয়, বা অসমৰ বুলি নহয়, ভাৰতৰ বিভিন্ন ঠাইৰ পৰা লোকে আহি ইয়াত গোৰ্খা জনজাতিৰ কাৰণে তেওঁলোকে ইয়াত যিটো সন্মিলন পাতিছে, ইয়াত উপস্থিত হৈ মই দেখা পাইছোঁ যে গোৰ্খা জাতিৰ কাৰণে এওঁলোকে গোটেই ভাৰতবৰ্ষত বা অসমত তেওঁলোকে যে লেণ্ড পাতা গোৰ্খাৰ যিটো ৰাইটছ আছে সেইখিনি আলোচনা কৰিছে। আৰু সেইখিনিত মই গম পাইছোঁ যে এওঁলোকৰ যিটো ইয়াত থাকি বিভিন্ন জেগাত তেওঁলোকে থাকি কেনেকুৱা কষ্টৰ পৰা আৰু কেনেকুৱা ছাৰ্ভাইভ কৰি আছে সেইখিনি কথা ডিছকাশ্যন কৰাটো আমি গম পাইছোঁ। গোৰ্খা সম্প্ৰদায়ৰ কিছুমান আৱশ্যকীয় সম্পৰ্কে আপোনালোকক প্ৰস্তাৱ আগবঢ়াইছে। সেই প্ৰস্তাৱখিনি মই ৰিচিভ কৰিছোঁ। সেইটো মই আমাৰ CM ছাৰক মই সেই মেম'ৰেণ্ডামখিনি মই তেখেতক অৱগত কৰিম। ৰাস্তাৰ কথা উল্লেখ কৰিছিলে কালি। ৰাস্তাখিনিতো মোৰ সমষ্টিত সেই ৰাস্তাখিনি মোৰ সমষ্টিত যিহেতু সেইকাৰণে মই ৰাস্তাখিনিতো মই এইটো CM ছাৰৰ লগত মই কথা ডিছকাছ কৰি কিনে মই ৰাস্তাটো বনাই দিম। नमस्कार। प्रथमतः आप लोग का चैनल का जितना भी व्यूअर्स है वो लोग को सभी को शुभकामना नए साल का 2025 का। हम लोग सिलगुड़ी से आए हैं। भारतीय गोरखा परिसंघ एकमात्र भारतीय गोरखा जातियों का एक राष्ट्रीय संगठन है। तो उसका NEM NCM नेशनल एग्जीक्यूटिव मीट और नेशनल काउंसिल मीट था, तो कल और परसों हुआ। तो आज आम सभा चल रहा है। तो कार्बी आंगलॉन्ग में मैं ये प्रथम बार नहीं हूँ, आज से लेकर मोटा मोटी मैं 2-3 बार आ चुका हूँ। यही है कि कार्बी आंगलॉन्ग में एक अच्छा बात हमको क्या लगा कि यहाँ पर कार्बी आंगलॉन्ग का जितना भी विभिन्न जाति गोष्ठी है सब एक प्रेम भाव से मिलजुल के रहते हैं। यही सबसे अच्छा संदेश लगा, अच्छा लगा हमको। कि बहुत सा जगह में ये है कि हम ये जाति का है वो जाति का है इस तरह का बात चल रहा है अभी, लेकिन यहाँ कार्बी आंगलॉन्ग क्षेत्र में आने के बाद ऐसा लगा
कि अगर रहना है तो इस तरह रहना है, क्योंकि हम सब भारतवासी हैं, हम जो भी जाति है लेकिन हम एक हैं, भारतवासी हैं। हाँ, सब मिलजुल करके रहना और प्रेम से रहना ही हमारा एक मनुष्य होने का एक वो भी है, संदेश भी है। तो ये बहुत अच्छा लगा हमको। और कार्बी आंगलम बहुत अच्छा से डेवलपमेंट हो रहा है, क्योंकि मैं 5-7 साल आगे भी आया था, उस टाइम जो जो रास्ता नहीं हुआ था, अभी अच्छा से पिच रोड हो रहा है। बहुत सा कल वहाँ पर कासा स्टेडियम भी हम वहाँ पर रहे ठहरे हैं। वहाँ भी इतना अच्छा से स्टेडियम बना हुआ है कि ये कहीं कहीं नहीं मिल रहा है। कि कार्बी आंगलंग में जो 6 शेड्यूल यहाँ का स्वायत्त शासन चल रहा है, बहुत उन्नति कर रहे हैं। तो मैं सभी कार्बी आंगलंग वासी को शुभकामना बधाई देना चाहता हूं कि भविष्य में भी इसी तरह सब जाति गोष्ठी एक प्रेम भाव से रहें और अपना अपना उन्नति करें और देश का विकास करें। और यही है हमारा भारतीय गोरखा परिसंघ का भी यही मकसद है कि हम भारत देश में अपना अपना पहचान लेके सभी जाति लोग हम एक साथ रहें और एक साथ उन्नति करें और एक साथ विकसित जाति गोष्ठी को विकसित करके देश को विकास में सब भाग लें और देश को भी विकसित बनाएं। यही हमारा भारतीय गोरखा परिसंघ की तरफ से संदेश है। सभी लोगों को धन्यवाद। गोरखा संप्रदाय का समस्या और अब लोग का मांग के बारे में क्या बोलना चाहेंगे आप? ना, मांग जो है अभी जो कार्बी आंगलंग क्षेत्रीय समिति जो रीजनल कमेटी है उनके तरफ से मेमोरेंडम दिए हुए हैं और गोरखा भाइयों से यहाँ हम बातचीत किए हैं। जितना भी अभी तक मांग कर रहे हैं भला ही देरी करके हो लेकिन हो रहा है और आशावादी हैं सब लोग कि भविष्य में भी ये सब पूरा होगा। और यहाँ का सीएम साहब से भी मैं एक बार मुलाकात हुआ था, बहुत अच्छे आदमी है, इसीलिए हम आज उनसे आज भी मुलाकात होने का एउटा मौका मिलेगा बोल के हम आशावादी थे, लेकिन उनका कुछ काम से नहीं आए हुए। फिर भी उनका जो प्रतिनिधि आए थे बहुत अच्छा बात करके गए हैं और जो भी मेमोरेंडम आज मांग किए हैं इधर इस क्षेत्र के लिए वो हम जल्दी ही शीघ्र हम पूरा करेंगे, चेष्टा करेंगे, ये वचन देके गए हैं। हम भी आशावादी हैं।